নমস্কাৰ ৰাইজ, আজি ভিডিঅ'টি ওলাই মিলি ষ্টাৰ্ট কৰিছোঁ। আচলতে ভিডিঅ'টি বাৰু মঙলবাৰৰ দিনাৰে হয়, কিয় সময় পোৱা নাছিলোঁ, তো তাৰ বাবে আজি ভিডিঅ'টি এডিট কৰি সম্পূৰ্ণ আজিহে ভ্লগটি ষ্টাৰ্ট কৰি দিব পাৰিলোঁ। সেয়াই এতিয়া বাহিৰলৈ ওলাই মেলি ৰেডি। আৰু আচলতে মোৰ হাঁহি উঠা কাৰণটো কি জানেনে, বাটতে তেওঁৰ সৈতে ভিডিঅ' কৰা গম পাই মোক অকণমান কৈ থাকে আৰু তাৰ বাবে হাঁহি কৰি গাড়ীত বহি লওঁ ৰ'ব, বহি কিনে আপোনালোকক কথা পাতি মঙলবাৰ তো ভাবিছোঁ এপাক হনুমান মন্দিৰৰ পৰা আহোঁ। ভিডিঅ'টো সম্পূৰ্ণ চাই থাকিব। এইখিনি দেখিছেনে, ইয়াতে পুখুৰীটোৰ ওচৰতে এখনেই অৱশ্যে আমাৰ গাঁৱৰ ওচৰতে এইখন, ইয়াত ৰাস হয় আৰু পুখুৰীটো ৰাইজৰে হয় আৰু খুব ভাল লাগে এইখিনি ঠাই। মোৰ ইমান ঠাণ্ডা হয় গৰমত, ৰাইজ আহি কথা পাতি আহি পালোৱে। এয়া জয়ন্তীপুৰ চক হয়, এইখন ওচৰতে স্কুলখন হাইস্কুল আৰু এইটো হয় দুৰ্গা মন্দিৰ, ইয়াত দুৰ্গা পূজা হয়। ভাল লাগে আৰু কিবা ওচৰতে হয় দুৰ্গা পূজাখন, বেছি দূৰ নহয়। আৰু আমি এতিয়া ৰেলৱে কলনীৰ ওচৰতে যিহেতুকে হনুমান মন্দিৰটো তালৈকে গৈ আছোঁ। ভিডিঅ'টি চাই থাকিব আৰু প্লিজ ভিডিঅ'টি ভাল লাগে লাইক কমেণ্ট কৰিব, লগতে ছাবস্ক্ৰাইব কৰি দিব। এতিয়া টাউনৰ মাজত সোমাই গ'লোঁ। আৰু আপোনালোকক ক'ব লগা কথাটো হৈছে যে ৰেলৱে ষ্টেচনটোৰ সন্মুখেদি আমি আহিছোঁ, তাৰে ওচৰতে আছে মন্দিৰটো। এই মাটিবিলাক ৰেলৱে যিবিলাক ইয়াত মাটি আছে, তো সেইবিলাক চব ৰেলৱে অফিচাৰবিলাকে কিনি নিজাকৈ ঘৰ বনাই লৈছে তেওঁলোকে, যিহেতু ৰেলৰ মাটি এইবিলাক এনেকৈ ওচৰ পাজৰ গোটেইখিনি অফিচাৰবিলাকে কিনি লৈ। ৰাইজ এতিয়া মন্দিৰ আহি পালোঁ। এয়া চাকি ধূপ ধূনাখিনি লৈ লওঁ আৰু ফল দিম, ফলটো দিব লাগিব যিহেতুকে হনুমান মন্দিৰত বুটৰ শৰাই তেনেকৈ অনা নাই ঠগি বুলিবলৈ হ'লে। তাৰ বাবে বজাৰখনো ইয়াতে একেবাৰে ওচৰতে আৰু লগত শনি মন্দিৰটো আছে, তাৰ বাবে মানুহৰ ভিৰ বহুত হয় এইখিনিত। আৰু সেয়াই ভিতৰত সোমাওঁ এতিয়া, মানুহৰ খুব ভিৰ হৈছে কাৰণ সেই সময়ত বাজিছিলে 9টা। আমি যাই পাওঁতে আৰু 15 মিনিট লাগিছে, বেছি সময় লগা নাই। চাওক 9টা বজাতে ইমান মানুহ আৰুতো আছেই, আৰু যদি অকণমান দেৰি হ'লে বহুত ভিৰ হ'লে। ইফালে বাবুহঁতৰ স্কুল ছুটি হ'ব আৰু বহুত বেছি দেৰি হৈ গ'ল আমাৰ, কিন্তু আমি তথাপিও মানুহ পালোঁ বাৰু বহুত বেছি। প্ৰথমতে বাৰু ভৰি হাত দুখন ধুই লওঁ আমি, আৰু এইফালে মানুহ চাওক কিমান ভিৰ হৈছে 9 বজাতে। ভৰি হাত ধুই মই চাকি লগাই লওঁ, চাকি বন্তি লগাই একেবাৰে, যিহেতুকে আপোনালোকে চাগে দেখিছে মন্দিৰত, হনুমান মন্দিৰত প্ৰায়ভাগে কৰে, হনুমান চালিচা পঢ়ে বহুতে আৰু ভাল লাগে। আৰু যিহেতুকে হনুমান চালিচাখন বাৰু মই পঢ়া নহ'লে, বাট পৰিক্ৰমাটো কৰিলোঁ বাৰু। আপোনালোকে চাবচোন সম্পূৰ্ণ ভিডিঅ'টি। ইমান 9 বজাতে মানুহ হৈছে, আচৰিত। মঙলবাৰ আৰু শনিবাৰ দুটাই, যিহেতু ওচৰতে একেবাৰে ওচৰতে, আপোনাক কৈছোঁ ফ্ৰণ্টতে শনি মন্দিৰো আছে, তাৰ পৰা মানুহ আহে। এনেকৈ মানুহৰ ভিৰটো অকণমান বেছি হয়। সেয়া মোৰ পৰিক্ৰমা কৰা গোটেইখিনি বাৰু ভিডিঅ' কৰা নহ'ল, মোৰ হৈ গ'ল পৰিক্ৰমা কৰা। সেয়া কৰি নিৰ্মালীকণ লৈ ওলালে হ'ল। ওলাই অহাৰ সময়ত বাৰু ফটো উঠিলোঁ। আৰু এই সন্মুখতে দেখিছেনে, গৰুটো একেবাৰে গেটৰ সন্মুখতে আছে। কিবা এটা নিদিয়াকৈ আহিব ভাল নালাগিল। মোৰ লগত কল আছিলে, কল এটাই খুৱাই দিলোঁ আৰু।
তাৰ পৰা ওলাই আহিলোঁ বাৰু এয়া মই পূৰা বেগ দিছোঁ ইমান মানে বেছি ৰ'দ দিছে ন পূৰা একেবাৰে বেগ দি আহি আছোঁ গাড়ীখন থৈছে অকণমান দূৰত তো তাৰ বাবে অকণমান খোজকাঢ়িবলগীয়া যিহেতুকে বজাৰখন হোৱাৰ কাৰণে অকণমান দূৰত গাড়ীখন তেওঁৰ আহিছিলে সেয়াই এতিয়া আকৌ স্কুল যাব লাগিব বাবুহঁতৰ স্কুল ছুটি হৈছে যিহেতুকে মানে সময়ত হৈছে আৰু আমাৰ মন্দিৰটো দৰ্শন কৰা আৰু এইফালে দেখিছে আমাৰ কেমেৰামেনৰ মোবাইল ওলাই পৰিলে হাতৰ পৰা ভগৱানৰ কৃপাত মানে বেছি সময় নালাগিলে এইখিনি সময়তো লাগিবই ন এতিয়া আমি স্কুল গৈ আছোঁ বাবুহঁতৰ স্কুল ছুটি হোৱা বুলি কৈছোঁ যিহেতুকে মই এই ঠাণ্ডা পৰি আছে ঠাণ্ডা দে সেইদিনা যিহেতুকে সিহঁতৰ এক্সামৰ লাষ্ট ডে আছিলে তো সৰু বাবুৱে আগতে কৈ থৈছে কিবা এটা খাই আহিম আমি হোটেলত গৈ তো সেইকাৰণে সিহঁতক তালৈ লৈ গ'লোঁ কিবা এটা খুৱাই আনো যিহেতুকে গৰম বন্ধত স্কুল হ'বই বন্ধ গৰম বন্ধৰ কেইদিন তো তাৰ কাৰণে সিহঁতক কিবা এটা খুৱাই লওঁ বুলি সোমালোঁ হোটেলত মন্দিৰ যাম বুলি ভাবি ঘৰতে মানে লাল চাহ একাপে খাই গৈছিলোঁ ভাবিছোঁ চাহ অকণমান খাই লওঁ আৰু চাহটো কেনেধৰণে দিছে দেখিছেনে এয়া মানে কি চুগাৰ ফ্ৰী পেকেট এনেকৈ চেনিটো গুলি লৈ খাইছোঁ আৰু বেয়া লগা নাই চাহখিনিতো ভাল লাগিছে কিন্তু পূৰা একদম ফুল কাপ দিছে দেখিছেনে এই চাহখিনি লৈ এতিয়া ৰখি আছোঁ আৰু সিহঁতৰ কাৰণে অনাই নাই যিহেতুকে অৰ্ডাৰ দি থোৱা হৈছে এয়া এইটো চুগাৰ ফ্ৰী এইটো মিক্স কৰি কিনে চামুচেৰে এনেকৈ মিক্স কৰি কিনে খাইছোঁ ভালে হৈছে চাহকাপ বেয়া হোৱা নাই চুগাৰৰ পেকেট গৰমেছে ফুলছে না সিহঁতৰ অৰ্ডাৰ দিয়াখিনি বাৰু আহি পালে আৰু খুব ধুনীয়া হৈছে বনোৱাত ভাল হয় আৰু এইখন হোটেল আপোনাৰ ৰঙিয়া আছে 34 চকত মিলন হোটেল বুলি কয় আৰু হোটেলখনত খুব মানে ভাল হয় খাদ্যবিলাক আমি ক'ৰবাৰ পৰা আহিলে কেতিয়াবা সেইফালেৰে তাতে সোমাওঁ মিলন হোটেলখনতে সোমোৱা হয় আমাৰ অৰ্ডাৰ দিছিলোঁ এয়া ৰোল আৰু লগতে পৰঠা আৰু এয়া দেখিছে চাওমিন সেইখিনি অৰ্ডাৰ দিছিলোঁ যিহেতুকে আমি আজি নিৰামিষ খাম যিহেতুকে মন্দিৰৰ পৰা আহিছোঁ তাৰ কাৰণে সিহঁতক যিহেতু সৰু ল'ৰা ছোৱালী ন বুজি নাপায় সিহঁতক এইখিনিতো দিবই লাগিব হোটেলত সোমালে ৰাইজ এতিয়া বাৰু আমি খাই লওঁ আজি ভিডিঅ'টো চাই কেনেকুৱা লাগে ক'বলৈ একদম নাপাহৰিব আৰু যদি ভিডিঅ'টি চাই ভাল লাগিছে তেতিয়াহ'লে লাইক কমেণ্ট কৰিব আৰু লগতে ছাবস্ক্ৰাইব এটা কৰি দিব আজিৰ ভিডিঅ'টি ইমানেই আছিলে আজিলৈ বাই বাই